মাই ইউটিউব চেনেল মই প্ৰিয়াংশী আপোনালোকৰ মাজত আনটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি এতিয়া ৰাতিপুৱা বাজিছে 3:30 বজাত আমি উঠিছোঁ। উঠি পেলাই ৰেডি হৈছোঁ। এতিয়া গোলাঘাট যাম, মানে বৌ ডিব্ৰুগড় যাব মাকৰ ঘৰলৈ বিহু বুলি। তো আমি চবেই আটাইকেইটাই থ'ব গৈছোঁ গোলাঘাটত, বাছ উঠাব গৈছোঁ। আৰু বৌয়ে কান্দি কান্দি পুৰা চকু ফুলাই লৈছে, বহুত বেছি দুখত আছে। প্ৰথমবাৰ বিয়া পতাৰ পিছত প্ৰথমবাৰ অকলে যাব, মানে সেইকাৰণে কান্দি আছে আৰু তাই দুখ কৰিছে। আৰু লগতে মোক আহিয়ে গুৱাহাটীৰ পৰা আহিয়ে মাত্ৰ এদিন পাইছে। ভাবি এতিয়া যাব ওলাইছে মাকৰ ঘৰলৈ। কান্দি কান্দি তাই ততে নাই, চকু ফুলাই লৈছে। ফূৰ্তিহে পাব লাগে ন। পুৰা আন্ধাৰে হৈ আছে, এতিয়ালৈকে পোহৰ হোৱাই নাই। জঙ্গল বিলাকত ভূত নাথাকি পেলাই মুকলি জেগাত টেক্সু পিন্ধিছে, জোতা পিন্ধিছে। টেক্সু নহয়, হেৰি গেঞ্জি পিন্ধিছে। পেণ্ট গেঞ্জি। পেণ্টটো